Hello everyone, welcome back to another mini vlog. আজি আমাৰ লাঞ্চত আছে কচুলতি দি বনোৱা শিডল মানে ড্ৰাই ফিশ দি বনাইছে এটো বেঙ্গলী আইটেম হয় তাৰ পাছত বেঙেনা ফ্ৰাই তাৰ পাছত ডালি আৰু এয়া হল চিংৰি মছলা কাৰি মানে প্ৰন কাৰি বনাইছিলে এয়াই হল আজি আমাৰ লাঞ্চৰ আইটেমস মানে মৰ্নিং লাইট ব্ৰেকফাষ্ট কৰি পিনে কলেজ গুছি যোৱা হয় ভিডিও কৰিব কাৰণে সময় নহয় হে কাৰণে ডাইৰেক্ট লাঞ্চটো দেখাইছো তাৰ পাছত এইফালে আমাৰ ইভিনিং স্নেক্সৰ কাৰণে ৰেডি কৰি আছে ইভিনিং হৰলিক্স খাও নহলে বা চাহ খাও কেতিয়াবা কফিও খাও এফালে আন্টিয়ে বনাই আছে মিমি আৰু মুৰি মিক্স কৰি মিক্সচাৰ এটা বনাব আমাৰ মিক্সচাৰ ৰেডি হৈ গল যেহেতু আমাৰ পিজি টকল দুজনী ছোৱালী তুলি আৰু মই এয়া তুলিক মই দিব আহিছো ৰুমত আৰু এইফালে মই মোৰ নিজৰ বাতি লৈ মোৰ ৰুমত আহিলো আজিলৈ ভিডিওটো এটেন্ড কৰিছো যদি ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব বাই বাই গাইস